এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মানে একদম ৰাতিপুৱাৰ পৰা মই ব্লগ ষ্টাৰ্ট কৰি দিছোঁ দেই। আৰু আজিৰ পৰা আমাৰ এটা বিশেষ দিন মানে আৰম্ভ হৈ গৈছে, ষ্টাৰ্ট কৰি দিছোঁ। তো ভাবিছোঁ যে আজিৰ পৰা মই ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। তো কি বিশেষ দিন বুলি কৈছোঁ, কি হয় মানে কি হ'ব গৈ আছে আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চালেহে গম পাব। আৰু স্কিপ নকৰিব, নহ'লেনো কেনেকৈ গম পাব ন কি হ'ব গৈ আছে। স্কিপ নকৰাকৈ চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। আৰু কি হ'ব কি নাই সেইবিলাক সকলো আপোনালোকক ধুনীয়াকৈ ডিটেইলছত দি থাকিম। তো ভিডিঅ'টো চাই থাকক গাইজ। য'ত নেকি মানে আজি বা ভকৰ ছোৱালী ভাত খোৱা মানে কইনা ভাত খোৱা, আৰু যিহেতু বা বিয়া, মই মিনি ব্লগবিলাকত ধুনীয়াকৈ গৈ আছোঁ আপোনালোকক সকলোকে। বা মানে বিয়া 26 তাৰিখে মানে 26 ফেব্ৰুৱাৰীত, আৰু আজি হৈছে ছোৱালী ভাত খোৱা নিয়ম কৰিব। আৰু সেইকাৰণে ভাবিলোঁ এই ব্লগটো আজিৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ নে কি কয়। আৰু ভাবিলোঁ আপোনালোককো সকলো মুহূৰ্ত শ্বেয়াৰ কৰি থাকোঁ ধুনীয়াকৈ। তাকে সেইকাৰণে আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। চাব, সকলোৱে মৰম দিব। তাৰপিছতে মই মিঠাতেল কিমান লাগিব? আন্দাজটো তুমি নিজে কোৱা, মই আন্দাজ নাপাইছোঁ নহয়। কেনেকৈ বনাইছোঁ চাই দিয়া এবাৰ। তুমি বল খেলিবা? বল খেলিবা নাই? বল খেলি পেলাই হাই দি দিয়া তেন্তে। হাই কৰি দিয়া, মাতিছে পিন্ধা বোলে। আৰু চুম এটা দি দিয়া। আমি বল খেলিমগৈ নহয়, চুম এটা দি দিয়া। আৰু মোক চুম এটা দিয়া, মোক চুম এটা দিয়া, বল খেলি দিয়া। আৰু এটা দিয়া, আৰু এটা দিয়া, আৰু এটা দিয়া। আৰু তোমাক লাগিবনে? মোক এটা দি দিয়া। আৰু ইফালে দি দিয়া, আৰু এটা দিয়া, আৰু এটা দিয়া। আৰু তোমাক লাগিবনে? মোক এটা দি দিয়া। আৰু ইফালে দি দিয়া, কৈ দিয়া। এইফালে চুম এটা দি দিয়া। বৌ খেলিম আকৌ, ফুল খেলিম। গাইজ চাইডে মানে ফুলবিলাক চাই আছে। হ'ব, বাই। আৰু ইউটিউবত মানে এইকাৰণে ভাল, সকলো বস্তু স্মৃতি হিচাপে থ'বলৈ পাৰি। সেইকাৰণে মই ভিডিঅ'বিলাক কৰোঁ। আৰু পাছত চাবলৈ হ'ব যে কেনেকৈ কৰিছিলে নিয়মবিলাক। আৰু আমাক ভিউ আহিলে আপোনালোকে দেখালে ধুনীয়াকৈ। তো মোক নাচাব আৰু ৰাইজ, মই মানে বহুত বেছি বেয়া হৈ আছোঁ। ঘৰতে কোনো নাই আগত বৰ্তমান, পিউ আৰু মই আৰু আমাৰ কইনাহে আছোঁ। ব'লক দেখাওঁগৈচোন নহ'লে সিহঁতক। মানে মাহঁত আৰু ভিনদেউহঁত আহিছিলে যে কিবা বজাৰ কৰিবলৈ আছে মানে, সেইকাৰণে কৰিব গৈছে। তাকে ব'লক চাওঁকৈ ভিতৰত গৈ পিনে আমাৰ পিউহঁতে কি কৰি আছে। গাইজ ভিতৰলৈ যাওঁ বুলি ক'লোঁহে, আগফালৰ গোটেই দৰজা বন্ধ কৰি থৈছে আমাৰ টিকলি ভয়ত। মানে ভিনদেউ আৰু ভাই বাহঁতি গ'লগৈ যে, তাইক মানে আমি নকন্দাই কিনে ৰখাবলৈ চেষ্টা কৰিছোঁ, নহ'লে কান্দি দিলে সৰ্বনাশ। আৰু সেইকাৰণে তাইকতো নিব নোৱাৰে এতিয়া, মানে বতৰটো ইমান এটা ভাল কৰা নাই। গতিকে সেইকাৰণে তাইক মানে আমি এনেকৈ ৰখাই থৈ দিছোঁ। আৰু কইনা অনুভৱ কোৱা তোমাৰ কেনেকুৱা? কেনেকুৱা লাগিছে মানে ফিলিংছটো কোৱা, আৰু অনুভৱ সকলো ফিলিংছটো কোৱা। বঢ়িয়া ন? গাইজ তাই মোক কৈছে শিকাই দিয়া কৈছে কি ক'ম বোলে গাইজ সকলক। এয়া মনটো ভালো লাগিছে বুলি, বেছি দূৰ নহয়। তাকে আৰু নাই, এইয়া আমাৰ ইয়াত চাই আছে পূৰা এইয়া। আৰু এইফালে মই মোক নক'ব আৰু ৰাইজ, মোক নক'ব আৰু মই যি মানে বেয়া হৈ আছোঁ ন। আজি আমাৰ ছোৱালী ভাত খোৱা ন? বিয়া কেতিয়া কৰি আছোন? কালি মোৰ বিয়া। নহয়, ডেটটো সুধিব লাগে। আমাৰ কিছু আছে নহয় এইফালে, আমাৰ এইফালে আমাৰ ধুনু আছে দেই। এইয়া ধুন, হেল্ল', এইফালে চোৱা। এইফালে চোৱা আকৌ। তাই নাচাই গাইছ। এইফালে আমি অলপমান কথা পাতি আছিলোঁ। কি কৈছিলোঁ? 26 ফেব্ৰুৱাৰী। সকলো আহিব দেই সকলো। মই ভিডিঅ' কৰিম নে ব্লগ বনাম নে দিয়া দিনাখন, স্মৃতি হিচাপে ৰ'ব ন। হয়। তো এয়া আমাৰ আলহী তুলসীবোৰ এতিয়া এতিয়ালৈকে আহি আছে আৰু ন। এইফালে হেল্ল' বাৰু ৰাইজ, এতিয়া আকৌ কি কৰিছে কিনে দেখাওঁগৈ। সকলোখিনি ধুনীয়াকৈ দেখা যায়। আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰিব, নহ'লে বেয়া লাগিব, দুখ লাগিব যদি স্কিপ কৰে আপোনালোকে। তো স্কিপ নকৰিব, সম্পূৰ্ণকৈ গোটেই ভিডিঅ'টো চাই যাওক। এতিয়া বোলে আমাৰ দেখাই বোলে তাই দিয়া পিক বেবী চাইগৈ। গতিকে তাই দেখাব লৈ আহিছোঁ। মানে আমাৰ গাহৰিকেইটা তাই চাই বোলে। এইবাৰ আহিছিলে যে বিহুতে, তেতিয়া তাই মানে মনত আছে আমি দেখাইছিলোঁহি। এইফালে দেখা চালা তুমি বেবী চালা নাই? বাই মই লৈ আহিছোঁ। এইফালে আমাৰ পিক বেবীকেইটা দেখাম ৰ'বা। এইটো পিকটো মানে ডাঙৰ এটা আছিলে, তোমাৰ বিক্ৰী কৰাই দিলে। তাই মানে ডাঙৰটোক মানে মা বুলি কয়, আৰু সৰুজনী বেবী বুলি কয়। বেবী চালা? তুমি বেবী চালা নে? কৈ দিয়া, কৈ দিয়া, কৈ দিয়া। কেলৈ নোকোৱা? বেবীক মাতি দিয়া, তুমি বেবীক মাতি দিয়া। তুমি বেবীক মাতি দিয়া, মাতি দিয়া আকৌ। কি হ'ল? পাত্তা নিদিয়ে গাইজ, কি ক'ব আৰু। টিকলি ছোৱালী, টিকলি যে আৰু তাই মানে কোনটো মুহূৰ্তত কি চলি আছে চাওঁ। এতিয়া এইফালে আমাৰ মেহেন্দি গোটেইখিনি মানে যেতিয়া কমপ্লিট হ'ব নিশ্চয় দেখাম। এইফালে মেহেন্দি দেখিছানে বা? নেল পলিচ লগাই দিছোঁ মই তাইক দেই। আৰু এইফালে মেহেন্দি আঁকিছে চাই আছেনে? আমিও আঁকিম বাৰু, দেখাম দেই আপোনালোকক। আৰু গোটেইখিনি কমপ্লিট হৈ লওক, তাৰপিছত নিশ্চয় দেখাম, হয়নে?
গোটেইখিনি কমপ্লিট হোৱাৰ পিছত দেখাম ন গাইজ এতিয়া আমি আহি আছোঁ আমাৰ মানে ওচৰতে থকা কলনীখনলৈ মানে কেইটামান নহয় মানে বস্তু এটা থাকি আহিলে সেইকাৰণে পটকনে আমি ভিনদেউ মই দুয়োটাই বোলো গৈ লৈ আহোঁগৈ বুলি ভাবি স্কুটিতে পটকনে গৈ লৈ আহিলোঁ যিটো একদম ওচৰতে আছে আমাৰ কলনীখন তো আহিলেও দেখাই আছোঁ বলক চাই লগত মানে বতাহো মাৰি আছে আৰু মানে মই বহুত দিনৰ পিছত বাহিৰলৈ যোৱা হৈছে দেই আজি মানে কলেজ বন্ধ হৈ আছে যে গতিকে ঘৰতে সোমাই থকাৰ দৰেই হৈছে আৰু এইকেইদিন আৰু তো কলনী পালোঁহি আৰু বস্তু কেইটামান কিনিলোঁগৈ পটকনে নে কি কয় তাৰপিছতে আকৌ আপোনালোকক লগ পাই আছোঁ বলক মানে গাইজ এই যে কইনাক দিয়ে ড্ৰাফ কটাৰী নে কিবা কটাৰী এখন কাটিকিলি যে সেই কটাৰীখন মানে থাকি আহিলে আমাৰ কিনিবলৈ গতিকে সেইখন কটাৰীকে কিনিবলৈ আমি আহিছোঁ আৰু আজি যিহেতু ছানডে হয় কৈছোঁ আৰু দোকানবিলাক বন্ধই প্ৰায়ভাগ যিকেইখন খোলা আছে তাৰ পৰা পটাপট লৈ ল'লোঁ তাৰপিছতে আমাৰ ওচৰতে থকা হোটেলখনতো বোলো কিবা এটা খাই লওঁ যিহেতু বিয়া ঘৰ কেতিয়াকৈ খানা হয় নাজানো নহয় এতিয়া খাব নোৱাৰি ন এক্সট্ৰাকৈ গতিকে আমিও সোমাই ল'লোঁ যিভাগে বোলো খাই লওঁ যিহেতু কৈছোঁ আৰু দেওবাৰ যে চব নাপায়ো হোটেল হ'লেও তাকে আমি ভিনদেউ মই খাই ল'লোঁ পটাপট ঘৰলৈ আহিব লাগে যে কামো থাকে বহুত বেছি তাতে আৰু ঘৰটো এনেই কামেই কৰি আছোঁ তাতে বোলো অলপমান দেৰি ৰেষ্ট লৈ লওঁ তাৰপিছতে আমি ঘৰলৈ আহি দিলোঁ বাৰু আৰু চাওকচোন মানুহখিনিয়ে বতাহ মাৰি আছে লগতে মানে এনেকৈ বতাহ দি থাকিলে ভিডিঅ' চিডিঅ' কৰি ভাল লাগে ন তো এইফালে ভিনদেউ আমাৰ ডাঙৰ ভিনদেউ দেই ৰাইজ এনেকৈ যদি আমি গৈ থাকোঁ ক'ৰবালৈ তেতিয়া মানে যিমান ভয় কথা ক'লেও মানে ভইচটো মানে শুনা নাপায় গতিকে মই আকৌ ভইচ অভাৰ দি দিছোঁ আৰু দেই যেতিয়া আমি দোকানৰ পৰা আহিলোঁগৈ আৰু তাতে মানে কথা ক'ব নোৱাৰোঁ আৰু বেছিকৈ সেইকাৰণে এতিয়া আহিলোঁ মেলিলোঁ তাকে ভাবিছোঁ আকৌ ব্লগটো ধুনীয়াকৈ মানে কণ্টিনিউ কৰি যাওঁ হয়নে মই ব্লগ দেখাওঁগৈ ভিতৰতে কি চলি আছে আমাৰ গাইজ আমাৰ মেহেন্দি এয়া হৈ গ'ল মেহেন্দি চাওঁ নামো লিখিছে আমাৰ দৰাৰ নামো লিখিছে এয়া মনোজ আৰু এয়া আমাৰ কইনা বাহিৰলৈ যাওঁ ব'লা তাৰপিছত এইবিলাক গাইজ খানাৰ কাৰণে যা যোগাৰ চলাই আছে আৰু আমাৰ ৰান্ধনীবিলাক বাহিৰলৈ গৈছে দেই মই তাকে পটকনে এতিয়া পালোঁ সেইকাৰণে এতিয়া ভিডিঅ'টো কৰি ৰাখিলোঁ এতিয়া ধুনীয়াকৈ বনাই আছে এতিয়া আমি আমাৰ দেহা উঠিলে দেই তাই শুই আছিলে টোপো গৈছিলে আৰু এতিয়া শুই চিধা দিলোঁ মই দোকানলৈ গৈছিলোঁ যেতিয়া তাইলৈ মনত লৈ আহিছিলোঁ মানে মৰ্টন লৈ আহিছিলোঁ আৰু তাই দি দিলোঁ খুব ভাল পাইছে নাই দেহা হেল্ল' গুড মৰ্ণিং মানে শুই উঠিছে গতিকে গুড মৰ্ণিং আৰু তাইৰ কাৰণে উফ নাইচ তোমাক মনৰটো কোনে দিলে কোনজনী মি দেখাই দিয়া মোক দেখাইছে মোক চুম এটা দিয়া দেখিলে দে গাইজ আউতাৰি দিয়া আউতা দিয়া চুমু চুমু আউতা দিয়া তোমাক লাগিবনে তোমাক লাগিব চুমু আৰু এইফালে এনেকৈ ফ্লেংকিষ্টা দি দিয়া তুমি দি দিয়া এইফালে দি দিয়া মোবাইলত দি দিয়া চুমু এটা দি দিয়া বৰ মৰম লগাজনী আমাৰ কলিজাজনী তাই এতিয়া শুই উঠিছে যে অলপ চুপচাপ আছে আৰু এনেকৈ পূৰা ষ্টিল কৰি থাকি মই একাৰণতে দেখাক লৈ ভিডিঅ' বনাবকে নোৱাৰিছোঁ সেইকাৰণে বহি লৈছোঁ নহয় তইতো চাই থকা ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু যেন ইমান কষ্টকৈ ভিডিঅ'টো কৰিছোঁ তো অলপমান মৰম দিব দেই সকলোৱে ভিডিঅ'টোত আকৌ এইফালে আকৌ আমাৰ গাঁৱৰ সকলোৱে মানে লগ লাগি পেলাই শাক চাক কটা মানে ব্যস্ত হৈ আছে আৰু যিহেতু কইনা ভাত খোৱা কৈছে তেওঁলোকক সেইকাৰণে এইবিলাক শাক পাচলিবিলাক কাটি আছে লগতে আমাৰ পিউকো দেখাই দিছোঁ চোৱাচোন কিনো কৰি আছে আপাহঁতে তাই আৰু চাই আছে এইফালে বাৰু কইনা মেহেন্দি আঁকিবলৈ হৈ গ'ল গতিকে ভাবিলোঁ মই বোলো ভিডিঅ'টো উঠাই লওঁ আপোনালোকে অকল মানে কইনা ভাত খোৱা সেইডোখৰ চাবলৈ বিচাৰে সেইটো ভিডিঅ' তো গোটেই ভিডিঅ'টো স্কিপ কৰি পিনে শেষলৈকে চাব পাৰে তাৰপিছতে মেহেন্দি আঁকিছোঁ মেহেন্দি কেনেকুৱা লাগিছে জনাব সকলোৱে আৰু এইফালে আমাৰ কইনা কেনেকুৱা লাগিছে জনাব আপোনালোকে মেহেন্দি কিনি কেনেকুৱা লাগিছে জনাব দেই বিয়া হাঁহি অনুভৱ বহুত ভাল লাগিছে কিন্তু বেয়া লাগিছে আৰু
মোক এৰি থৈ যাবগৈ। এইফালে ভাত চাত বনাবলৈ লৈছে আৰু মানে যোগাৰ ধৰিছেহে। মই লগালগ বোলো ভিডিঅ'টো কৰিয়েই দিওঁ, যিহেতু কৰলিৰ পৰা আহি পাইছিলোঁহে। পাছত যদি কৰিব নোৱাৰোঁ দিয়ক, মানে গোটেইখিনি যদি মানুহ আহি যায় পিছতো ভিডিঅ' কৰিব নোৱাৰিব বাৰু, সেইকাৰণে বোলো পাৰোঁতে চান্সতেই ভিডিঅ'টো কৰি থৈ দিওঁ। আৰু এইফালে বাহিৰত মানে পাছফালে এইবিলাক খানা চানা মানে কাটি আছে, শাক পাচলিবিলাক আৰু এতিয়ালৈকে মানে চব হোৱাগৈ নাই, মানে যিসকলৰ ৰান্ধনি হিচাপে দিছিলে তেওঁলোক এতিয়া আহিলে আৰু। এইফালে আমাৰ ভিনদেউ আৰু পিউ বহি আছে, তাই আৰু কিমান খেলিব মেলিব, সেইকাৰণে তাই বোলো অলপমান ৰেষ্ট দি দিওঁ দেই ছোৱালীজনীক। তাৰপিছত এইফালে চাহো খাব দিলে, দেখিছেই নহয় আৰু তো মই তাকে দেখালোঁ। আপোনালোকক মই অলপমান বাহিৰলৈ লৈ আহিলোঁ। এইফালে আমাৰ দেহা দাদা মোক খাব নিদিয়া, মোক খাব নিদিয়া। খোৱা খাই যাব। সেয়া আমি দুইজনীয়ে বিটা বগাই খাইছোঁ দেই তাৰপিছতে মানে ভিতৰত যে খাইছে, ইমান ধুৱাই আছে যে খানা বনাই আছে ভিতৰতে, সেইকাৰণে আমি বাহিৰলৈ আহিয়ে দিলোঁ নহয় হয়নে বুলি কোৱা। তাই মানে শুই উঠিছে গাই, সেইকাৰণে অলপমান মনটো ডাউন হৈ আছে আৰু ভাবিলোঁ আমি অলপমান বোলো বাহিৰলৈ আহোঁ। তাই এইফালে চোৱা আকৌ, তুমি ক'ত সেইফালে চাই আছা, কাক খাই আছা সেইফালে? মোক চুমুকে নিদিয়া নি? মোক চুমু এটা দিয়া দিয়া হা, অকলে মোক চুমু এটা দিয়া, আৰু এটা দিয়া। তুমি মোক ভাল পোৱা নে? পোৱা? তুমি মিমাক ভাল পোৱা নে? পোৱা? গাইছ মিমা মানে আমাৰ মা দে, মানে তাই এনাক আৰু। তাৰপিছতে তুমি পাপাক ভাল পোৱা নে? আৰু মাক? চবকে পোৱা? তুমি কি খাই ভাল পোৱা? মইনা খাই ভাল পোৱা? তাৰপিছতে তুমি মিহঁতৰ ঘৰলৈ আহি ভাল পোৱা নে? মিহঁতৰ ঘৰলৈ আহি ভাল পোৱা? তুমি পাপাক বহুত বেছি ভাল পোৱা নি? আৰু মাক? মাকো পোৱা? তুমি এতিয়া কি খাইছা? কি খাই আছা কৈ দিয়া? কি খাই আছা? মনো মানে গাইছে। এইফালে এফালে চৰাই দেখি আছে তাজতে, সেইকাৰণে আকৌ গাঁৱৰ এগৰাকী দুগৰাকী আপাহঁতো অহা ষ্টাৰ্ট কৰিয়ে দিলে। বৰ্তমান দুগৰাকী আহিলে, গতিকে মায়ে পটাপট চাহ দিলে খাবলৈ, যিহেতু এতিয়া ৰখা সময় নাই আৰু, যিহেতু এখন বিয়া ঘৰত কিমান কি কাম থাকে সকলোৱে জানেই নহয় সকলোৱে। এতিয়া আমদানিও কাটিব থাকে যে। আমাৰ প্ৰিয়ক চাওকচোন, তাই একদম মাকে চাহ দিয়া চাই আছে আৰু। তাৰপিছতে আমাৰ এতিয়া কইনাই গাঁৱৰ সকলোকে মানে যি লোক আহিছে, যোনজন আহিছে তেওঁলোকক সকলোকে তামোল দিয়ে খাবলৈ। নিয়ম আৰু এইটো, সকলোকে মানে কইনা এজনী দিব লাগে বোলে। গতিকে তাই বায়ো মানে চবকে দি দিছে আৰু, যিসকল আহিছে তেওঁলোককে প্ৰথমে দি দিছে। আৰু এইফালে আমাৰ ভিনদেউ বহি আছে, যিহেতু ছোৱালী ভাত খোৱা, গতিকে ওচৰতে ছোৱালী ভাত বনাই আছে খুৰীহঁতে। মানে ছোৱালীজনীলৈ মানে কইনালৈ এক্সট্ৰাকৈ বনায় আৰু সকলোলৈ বেলেগকৈ বনায় তেনেকৈ। চব দি দিয়া আকৌ, চব দি দিয়া চবকো খাবলৈ। আপোনালোককো চব দিছো, দি দিয়া আকৌ, চব দিছো। এই আছো খাব দেই। আৰু কাইলৈ আমাৰ মৰমৰ আৰু কাইলৈ আমাৰ দৰাকো দেখা পাব আপোনালোকে, চাই থাকিব, সেইকাৰণেতো ভাল লাগিব ব্লগটো। আজি ব্লগটো কেনেকৈ গৈছে নাজানো, মানে বহুত কাম হৈ আছে ন ঘৰতে, এতিয়া মানে যেনেকৈ পাইছোঁ তেনেকৈ ভিডিঅ' অলপ কৰি থৈছোঁ আৰু। এইখন ঘৰত আমাৰ মাইনা লাষ্ট দিন কাইলৈ, তো আজি ছোৱালী ভাত খোৱা। কাইলৈ যাবগৈ আৰু। দেখিছেনে আমাৰ কইনা একদম ৰঙা বগা হৈ আছে, গাল ফুটুং আপেল একো নাই বাৰু, যিহেতু অলপ পাই থাকিম আমি। আপোনালোকক কাইলৈ আমি দেখাই থাকিম হা। আমাৰ দৰা হৈছে আছাম পুলিচ। অ'কে, আমদানি যে গাঁঠিব কৈছিলোঁ, এয়া আপাহঁতে আমদানি গাঁঠা ষ্টাৰ্ট কৰিয়ে দিলে। সকলোখিনি আপোনালোকক নিয়ম মই দেখাই যাম যিমান পাৰোঁ। আমদানি যে গাঁঠিছিলে, এতিয়া লগাব হ'লেই, চাওকচোন।
এইফালে আমদানি কাঠি আছিলে আৰু আমদানি কাঠি হৈ গ'ল। এইফালে আকৌ আমাৰ এটা গোটেই ছোৱালীয়ে বোৱাৰী আৰু গোপিনীয়ে লগ লাগি পেলাই আমাৰ ছোৱালীয়ে যোনটো মানে বাকচ নিয়ে, মানে ছোৱালীয়ে যিমানেই য'ত কাপোৰ নিনিয়ে কিন্তু বাকচত নিয়া সেইটো নিয়ম সকলোৰে। গতিকে তামোল পেলাই আৰু দক্ষিণা পেলাই পিনে কাপোৰ এযোৰ এযোৰকৈ ভৰাই দিয়া হয়। তাৰে নিয়ম অলপমান আপোনালোকক মই দেখাওঁ বুলি ভাবিলোঁ, চাওঁচোন। অপালত আঁকি দিম মৰম সানি দিম বুকুতে তুমি মোৰ কইনা। ফাইনেলি গাইজ আমাৰ কইনাৰ ছোৱালী ভাত খোৱা যিটো নিয়ম সেইটো হ'বলৈ হৈ গ'ল আৰু আমাৰ কইনাকো এতিয়া ভাত খাবলৈ লৈছোঁ। এতিয়া ধুনীয়াকৈ কলপাতে ঢাকি থৈ দিয়া হৈছে, মানে এতিয়া সেৱা কৰিব লাগে গোপিনীসকলে। তাৰপিছতে মানে সেই আশীৰ্বাদটো দিয়াৰ পিছতে কইনাই ভাত খাব পাৰে। তাৰপিছতে এয়া আমি সকলোৱে এগৰাকীকে খুৱাই দিলোঁ, ময়ো খুৱাইছিলোঁ বাৰু, সেইটো ভিডিঅ' আপোনালোকক পাছতে মই দি দিম দেই। এতিয়া ডাঙৰ বাই খোৱালে, মাহঁতে খোৱালে, য'ত নেকি মানে চব ভিডিঅ' কৰিব নোৱাৰিলোঁ, যিহেতু মানে ভিডিঅ' কৰিম বুলি ভাবোঁহে কিন্তু কৰা নহয়গৈ, যিহেতু ইমান মানে গম পায় ন এখন বিয়া ঘৰত কিমান কি হৈ থাকে চলি থাকে, উদুলি মুদুলি এটা পৰিৱেশ আৰু গতিকে নাৰ্ভাছ হৈ যাওঁ আৰু। এয়া আমাৰ কইনাই ভাত খাব ল'লে এতিয়া নিজেই। তাৰপিছতে আমাৰ মানে কইনাৰ ভাতটো এক্সট্ৰাকৈ বনোৱা হয় ভালদৰে, আৰু গোটেই সমাজকে যিটো খানা খায় সেইটো মানে এক্সট্ৰাকৈ বনায়। এইগৰাকী খুৰীয়ে আকৌ ভিডিঅ' কৰা দেখি ক'লে কি বোলে মোক অলপমান ভিডিঅ'ত উঠাচোন, গতিকে একদম ময়ো মানে উঠাই দিছোঁ, তেওঁ একদম প'ষ্টহে দিছে গাইজ। এতিয়া আমাৰ কইনাই বাহিৰতে মানে আজি ঠাণ্ডা পৰি আছে, সেইকাৰণে ৰাতি ইমান ঠাণ্ডা পৰে নহয় গাইজ, সেইকাৰণে মানে বাহিৰতে জুই খোৱা মানুহখিনিকো তামোল এখন দি দিলে, মানে ভাত পানী খাই পেলাই তেওঁলোকে অলপমান জুই ফুৱাই আছে আৰু ৰাতি হ'ল যিহেতু। তাৰপিছতে এয়া আমাৰ কইনাই সকলোকে তামোল এখনিকে খাব দিলে। মই বোলো আৰু অলপ ইয়াতে উঠাই ধৰিলোঁ, ইমান ভাল লাগিলে কিবা এটা মুহূৰ্তটো। ৰান্ধনী বাইদেউ যে এবাৰ খানা বনাইছিলে, ইয়াতে আছিলে হাঁহ মাংস ন, হাঁহ মাংস ইয়াত মানে উলিয়াই আছে এতিয়া। এইফালে চাই দিয়ক আপুনি, মই ভিডিঅ' কৰিছোঁ। এইবিলাক জলকীয়া ভাজি এইবিলাক আৰু ইয়াতো কিবা আছে চাগে ন, এইবোৰ দাইল বনাই আছে, মানে খোৱাৰ পিছতে ভিডিঅ' কৰিছোঁ আৰু। এইখিনি হৈছে আমাৰ জলকীয়া ভাজি ৰাইচ, জলকীয়া ভাজি। তাৰপিছতে ইয়াতে পানী আছে, ভিডিঅ' কৰিছোঁ। এইখিনি কুকুৰা মানে খোৱাৰ পিছতহে ভিডিঅ'বোৰ কৰিছোঁ আৰু। আধা এতিয়া আমি খালোৱেই, পাহৰি থাকিলোঁ নহয়, গমেই নাপালোঁ নে। এইবোৰ ভাত আছে দে, এয়া দেখাই দিলোঁ আৰু আপোনালোকক। চাওঁতে সকলোৱে ভাত পানী খাই আজৰি হ'ল। এতিয়া আমাৰ কেইগৰাকী মানে আছিলে, ৰান্ধনীসকল আছিলে, তেওঁলোকক খাই ল'লে। চলি আছে কিন্তু ভিতৰত চাওকচোন, মাহীয়েকৰ মানে বিয়া বুলি আমাৰ দেখাই পুৰা ডান্স কৰাত লাগিছে আৰু দেই গাইছ। এতিয়া মানে আকৌ নচাত আকৌ বন্ধ কৰি দিলে, গান লগাই দিছে মাহীয়েকে, তাই পুৰা মানে নাচি আছে। এইফালে আমাৰ কইনা, হাই, এইফালে আমাৰ কইনা সখীয়েক, এবাৰ দেখা দে আকৌ, ওলাচোন এবাৰ। এইজনী আমাৰ এই সুন্দৰী প্ৰমীলাগৰাকী, কিন্তু তাত নোলায় মানে ইউটিউবত বোলে ওলাবলৈ লাজ লাগে, গতিকে নোলায় বাৰু। ছোৱালীজনী মানে যিটো বাকচ নিয়া হয়, এই বাকচত যেতিয়া মানে তামোল পাণ দি কাপোৰ ভৰোৱা হয়, তাৰপিছত আকৌ উলিয়াব নাপায়, কিন্তু ভৰাবলৈ পায়। সকলোৱে এযোৰ এযোৰকৈ ভৰাই দিয়া
এতিয়া সেইখন আমাৰ কাইলৈ যিহেতু আলহীৰ কাৰণে মানে কাইলৈ বিয়াৰ দিনাৰ কাৰণে এইবিলাক ইডলি পিঠা বনাব লৈছে কৰিবাই বাই হ'লে কৰিবাই পেলাই ইডলি বনাব লৈছে এইটো মই খুলি দিওঁ ইলাইচি হয় খুন্দিব লাগিব ন এতিয়া চুজি দিছে লগতে পিঠা নেকি চুজি পিঠা নেকি অঁ বেকিং নহয় বেকিং কমাইছোঁ চুজি দিছে আৰু পিঠা দিছোঁ অঁ পিঠা দি আৰু গাখীৰ দিছে গাখীৰ এইটো খোলা আছে খোলা এতিয়া ধৰি চাহত দিব নেকি কিবা নিয়ম হয় এইবোৰ গাখীৰ চাখীৰ দি পেলাই ইডলি বনাম আমাৰ ৰাতি মানে এতিয়া বজিলে কেইবাটাও ইমান টাইমলৈকে আমাৰ হোৱাই নাই গাইজ যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আজিলৈ